নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। গুৱাহাটীৰ বামুণী মৈদামৰ অঞ্চলত কিদৰে মাঘ বিহু পালন কৰা হৈছিল তাকে এই ভিডিঅ'টোত দেখুৱাম। বামুণী মৈদামত নিউ গুৱাহাটীৰ ৰঙালী বিহু সন্মিলনীয়ে মাঘ বিহু আয়োজন কৰিছিল। এয়া তাৰ মেজি, এইফালে কমিটিৰ সদস্যবৃন্দ আৰু স্থানীয় ৰাইজ। बच्चा भी चला रहा है और दोनों এক সুন্দৰ পৰিৱেশৰ মাজত মেজি জ্বলোৱাৰ দৃশ্য আপোনালোকক দেখুৱালোঁ। যথেষ্ট ৰাইজৰ ভিৰ হয় ইয়াত, স্থানীয় ৰাইজ। ডাঙৰ ফিল্ড, ভাল লাগিল। ৰাতিপুৱা সময়খিনি এক সুন্দৰ পৰিৱেশৰ মাজত থাকি খুবেই ভাল লাগিল। এই দেখিছে ভেলাঘৰতো জ্বলাই দিয়া হৈছে। আশা কৰোঁ আপোনালোকৰ দিনটো ভালদৰে গ'ল, মাঘ বিহুৰ প্ৰথম দিনটো। আৰু এয়া ৰাতিলৈকে জুই ধৰি হাত ভৰি সেকি আছিলোঁ। ঠাণ্ডা পৰিছে, ৰাতি বহুত ঠাণ্ডা পৰিছে। জুই ধৰা দৃশ্য আপোনালোকক দেখুৱাইছোঁ। লগতে উৰুকাৰ দিনাখন কি বজাৰ কৰিলোঁ তাৰো দৃশ্য দেখাওঁ। এয়া হ'ল উজান বজাৰৰ মাছৰ বজাৰ। উজান বজাৰ যিখন নতুন পাৰ্ক, তাৰ তলত মাছৰ বজাৰ বহিছিল। বহুত ডাঙৰ মাছৰ বজাৰ দেখুৱাই আছোঁ আপোনালোকক, কিমান ডাঙৰ বজাৰ। বিভিন্ন মাছ ওলাইছিল, মাছ কিনিব গৈছিলোঁ। দেখুৱাই আছোঁ গোটেই বজাৰখন আপোনালোকক। এয়া হ'ল লাৰু পিঠাৰ বজাৰ, খানাপাৰাত ৰাস্তাৰ কাষে কাষে বহে। গোটেই ৰাস্তাটোতে আপোনালোকে এনেকৈ পিঠা, চিৰা, লাডু, দৈ, ক্ৰীম চব পাই যাব ইয়াত। আপোনালোকক জনাই থওঁ যেন গুৱাহাটীৰ ৰাইজে পিঠা কিনি বিহু পাতে। সেইকাৰণে ময়ো গৈছিলোঁ পিঠা কিনিবলৈ। এয়া পিঠাৰ বজাৰ হয়। ইয়াত অসমৰ সকলো ঠাইৰ পৰাই ইয়াত পিঠা আহে।
বৰা চাউল জহা চাউল চব আহে এয়া হ'ল চুঙা পিঠা চাউল পিঠা দেখিছে বিভিন্ন ধৰণৰ যেনেকুৱা ধৰণৰ লাগে বেলেগ বেলেগ ঠাইৰ ইয়াত পাই যাব মেজিও কিনিবলৈ পায় ভেলাঘৰো কিনিবলৈ পাব এইবিলাক সৰু ডাঙৰ মেজি আছে ইয়াত এনেকৈ আমি মহানগৰীত বিহু পাতিব লগা হয় খৰি দেখিছে মেজি খানাপাৰা ৰাস্তাৰ কাষত মেজিৰ বজাৰ এয়া ৰাস্তাৰ কাষতে আছে মেজি বনাই থৈ দিছে আনক বাছ এনেকুৱা এটা দুটা মেজি নহয় শ মেজি আছে ৰাস্তাৰ কাষতে পাই যাব খৰিও পাব মেজিৰ বজাৰ দেখিছে কিমান মেজি আছে মই আপোনাক দেখুৱাই আছোঁ আৰু আছে আগত মেজি এনেকুৱা আৰু এয়া ৰাতিলৈ চুঙা পিঠা পুৰা দৃশ্য চুঙা পিঠা পুৰি আছোঁ এয়া দৰ্শকবৃন্দ ল'ৰা মানুহ পুৰুষ মানুহ পিঠা বনায় এয়া অৱশ্যে মই নহয় মই বনোৱা নাই মোৰ ঘৰৰ কাষৰে ভাইটি এজনে পিঠা বনাইছিল তেওঁৰ ভিডিঅ' বনাই আপোনালোকক দেখুৱাব বিচাৰিছোঁ পিঠা বনোৱা দৃশ্য এয়া তিল দিয়া পিঠা বনাই আছে চৌকাত নামনি অসমৰ পিঠা বনোৱা দৃশ্য আপোনালোক দেখুৱালোঁ খাই খুব ভাল লাগে পিঠা খালোঁ পেট ভৰাই খালোঁ এইকেইদিন মানুহৰ ঘৰতো পিঠাই খালোঁ দিন ৰাত পিঠাই খালোঁ বছৰৰ প্ৰথমটো বিহু মাঘ বিহু হাঁহি ফূৰ্তিৰে ৰং তামাচাৰে খাই বৈ পাৰ কৰিলোঁ আশা কৰিছোঁ আপোনালোকৰ মাঘ বিহু ভালদৰে গ'ল ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ